हाय फ्रेंड, वेलकम बैक टू माय यूट्यूब चैनल देखी आसी। आज मैं आपनालोक एखन विशेष यज्ञ देखुवाम। एखन यज्ञ होइसे नवग्रह यज्ञ, नवग्रह महायज्ञ। एटु नलबारी चामतार ओसरत गंधियात बिराट डाঙर एखन उत्सव হয়। मैं एखन आज आपनालोक देखुवाम। এইখন महायज्ञত জুইটো সংগ্ৰহ কৰা হয় সূৰ্যৰ ৰশ্মিৰ পৰা। কিন্তু মই সূৰ্যৰ ৰশ্মিৰ পৰা কেনেকৈ সংগ্ৰহ কৰে এইটো মই আজি আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ মই গৈ পোৱাত অলপ দেৰি হৈছিলে, সেইটো কাৰণে মই নোৱাৰিলোঁ। কিন্তু মই পূজাখন দেখাম আৰু যজ্ঞখন দেখাম। আৰু এই যজ্ঞত আপোনাৰ এনেকুৱা কৰে, এই নাৰিকল আহুতি দিয়া হয়, নাৰিকল শান্তি দিয়া হয়, নাৰিকল আহুতি দিয়া হয়, নাৰিকল শান্তি দিয়া হয়। বহুত দূৰ দূৰণিৰ পৰা মানুহ যায়। আপোনালোকে এইখন চাবলৈ আহিব। নলবাৰী চামতাৰ ওচৰত গন্ধিয়া। 19 তাৰিখে আৰম্ভ হৈছিলে, আজি 22 তাৰিখে এইখন গধূলি শেষ হ'ব। বহুত মানুহ, যথেষ্ট মানুহ আহে বহুত চাবলগীয়া। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। আৰু মোৰ ভিডিঅ'টিত কিবা ভুল হ'ব পাৰে, আপোনালোকে মাফ কৰিব। কিন্তু মই যিখিনি পাৰিছোঁ সেইখিনি আপোনাক দেখুৱাম। আৰু ইয়াত সূৰ্য দেৱতাৰ ৰথখনৰ মই দেখুৱাম। এই ৰথখন সূৰ্য দেৱতাৰ ৰথখনৰ চকা এটা, 7টা ঘোঁৰা এই ৰথখনত। তেওঁৰ এইখন বাহনখন মই আপোনালোক দেখুৱাম, চাই থাকিব ভিডিঅ'টিত। আৰু আপোনাৰ এইটো যেতিয়া নাৰিকল আহুতি দিয়া হ'ব, তাৰপিছত আপোনাৰ প্ৰসাদ বিতৰণ হয়, ভোগ বিতৰণ হয়। ধুনীয়াকৈ পৰিপাটি, ইমান ধুনীয়া, ইমান চাবলগীয়া। আপোনালোকে চাব আৰু আপোনালোকে চাবলৈ আহিব। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি সঁচাকৈ চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো বজাই দিব। বলক এতিয়া মই সেই পূজাস্থলীলৈ গৈ আছোঁ, চাই থাকিব। থেংক ইউ। এতিয়া মই পূজাস্থলী আহিছোঁ। কিমান ধুনীয়া লাগিছে, কমেণ্ট কৰি যাব। গতিকে আপোনালোকে অকণমান ধৈৰ্যৰে নিয়ম শৃংখলাৰ মাজেৰে আপোনালোকে আগবাঢ়িলে হওক। আৰু যিসকল মহিলাই কমেণ্ট কৰি যাওঁ। আমাৰ জীৱনটো লক্ষ্মীযুক্ত হ'বৰ কাৰণে, সুৰক্ষিত হ'বৰ কাৰণে এই পূৰ্ণ ফলটো নাৰিকলটো জ্বলি উঠি তাৰ তেলটোৱে অগ্নি কেতিয়াও নিৰ্বাপিত নকৰে। আৰু আমাৰ দেশত যথেষ্ট নাৰিকল হয়, সেইটো এটা কথা। নাৰিকলৰ পৰা যথেষ্ট উপকাৰো আছে। গতিকে নাৰিকলৰ দহন কৰিলে আমাৰ যি গছৰ ডালহে আমি লগাওঁ, কাৰণ আমৰ পৰা নাৰিকলৰ শান্তি দিয়া নাই, নাৰিকলৰ শান্তি
ৰীতা গোস্বামী গন্ধিয়া, প্ৰয়াত গোস্বামী গন্ধিয়া, কৃষ্ণা দেৱী নলবাৰী, দিলীপ শৰ্মা নলবাৰী, পুৰমা দেৱী শৰ্মা গিৰজাৰী, সুভদ্ৰামণি হৰদেৱাৰী, অমিতাভ শৰ্মা গন্ধিয়া, অনিমেষ শৰ্মা গন্ধিয়া, মৰিয়সী দেৱী গন্ধিয়া, হীৰা দেৱী গন্ধিয়া, চন্দ্ৰ দেৱী বঙাইগাঁও, বিষ্ণু অৰ্কদীপ এখন নালাগে যাই আছে ভৰালী তান্বিকা ভৰালী হৈ যাব বিষ্ণুৰ সদস্য নানা ঋষি গোত্ৰা শান্তি পূৰ্বক আয়ুৰ আৰোগ্য যতীন চৌধুৰী ইম্পাৰ অঞ্জন মিশ্ৰ গামাৰীমুৰি শশী মহাবৰ্মন কৈলাকুচি কৰবিলেকা বনগাঁও প্ৰদীপ জ্যোতি শৰ্মা নলবাৰী শিৱংশু কৃষ্ণ তালুকদাৰ ব্যায়ামপুৰ ঋষি গোত্ৰানাম নিকটিত নম্বৰ সৰ্বাপ শান্তি পূৰ্বক আয়ুৰ আৰোগ্য শৰ্মা মালিকুচি নানা ঋষি একদম চাবলগীয়া দাদা আজি অনুভৱটো কেনেকুৱা লাগিছে আজি শেষ দিন নৱগ্ৰহ মানে সকলোৰে মংগল হওক বিশ্ব শান্তি হওক তাৰ উদ্দেশ্য আগত থাকি আমি সৌভাগ্যৰ আপোনালোকৰ মংগলৰ কাৰণে আমি আয়োজন কৰিছিলোঁ গতিকে নিশ্চয় অতি আনন্দময় আধ্যাত্মিক খবৰ গতিকে এইটো নিশ্চয় নাৰিকলৰ আমি আহুতি দিওঁ এইটো কি কাৰণ এই নাৰিকল যে আহুতি দিয়া হয় নাৰিকলৰ পৰা নাৰিকল গ্ৰহণ কৰিলে আমাৰ যথেষ্ট বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণ বাঢ়ে আৰু অক্সিজেনে আমাৰ জীৱ জগতৰ প্ৰাণীৰ প্ৰাণ গতিকে এইটোৰ কাৰণে এই অক্সিজেন আৰু বায়ু শোধনৰ কাৰণে আমি এই নাৰিকল আহুতি থেংক ইউ ধন্যবাদ জনাইছোঁ প্ৰসাদৰ যোগাৰ আজি অনুভৱটো কেনেকুৱা লাগিছে আজি শেষ দিন নৱগ্ৰহ মহাযজ্ঞ এইটো আজি আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে এইটো লওক এইটো লওক আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে ভাল লাগিছে হয় আনন্দ লাগিছে হয় হয় যিটো আমি ইয়াত নাৰিকলৰ আহুতি দিয়া হৈছে বা আমিও দিছোঁ আহুতি এইটো কি কাৰণ বা কি হেৰি কাৰণে দিয়া হয় কি গ্ৰহৰ কাৰণে দিয়া হয় ঊনৈছ তাৰিখৰ পৰা আৰম্ভ হৈছে আজি শেষ দিন আপোনাৰ কাম কৰি কেনেকুৱা লাগিছে এতিয়া যেইদিন কাম কৰি 4 দিন আজিয়ে নহয় আজি 30 বছৰীয়া আমি কাম কৰি আমাৰ দেশৰ শান্তি Thank you. নমস্কাৰ জনাইছোঁ আজি 19 তাৰিখৰ পৰা আৰম্ভ হৈছিলে নৱগ্ৰহ মহাযজ্ঞ আপোনাৰ আজি অনুভৱটো কেনেকুৱা লাগিছে ভাল হৈছে হয়
আজি 4 দিনৰ ভিতৰত মানুহ কিমানখিনি হৈছে আজি শেষৰ দিনাৰ প্ৰগ্ৰেম আজি হয় মই ৰাইজৰ যিটো পূৰ্ণাহুতি সেইটো ময়ে দিছোঁ আৰু মোক আৰু প্ৰথম দিনাখন মই হেৰি কৰিছিলোঁ ইয়াতে মানে শ্ৰাদ্ধ কৰিছিলোঁ তাৰপিছতে মাংগলিক পূজাবিলাক ইয়াত অজস্ৰ ভক্তৰ সৃষ্টি হয় আৰু ভক্তবিলাক আহে শান্তিপূৰ্ণভাৱে তেখেতসকলৰ যিটো আমি হয় হয় কওক ইয়াত আমি আৰু আপোনাৰ ইয়াৰ এই যিবিলাকে সৎভাৱে দিয়ে তেওঁলোকে বহুত ধৰণে উপকৃত হয় যিবিলাকৰ সন্তান আছিল সন্তান হয় উপকাৰ দিয়ে হয় 19 তাৰিখ সোমবাৰে এই হেৰি মহাযজ্ঞ আৰম্ভ হৈছে আৰু মাজতে এই 20-21 আজি শেষৰ দিন মতা মানুহ আহে মাইকী মানুহ নাহে এইটো মোৰদৰে সকাম হৈছে আৰু তাতে চব দি আছে তাতে দি আছে এই পূৰ্ণাহুতি তাতে নিজৰ ভক্তবিলাকে নিজৰ এটা সৎভাৱ লৈ আহিছে তেওঁলোকৰ নিজৰ মনৰ এটা ভাল এটা আকাংক্ষা লৈ আহিছে আৰু এই আকাংক্ষাত তেওঁলোকে সুফল পাওঁ আৰু আগতে সুফল পাইছেও আমাৰ ইয়াতে সুফল পোৱা বহুত ব্যক্তিয়ে আমাৰ ইয়াত আহি এই চাকৰিয়াল নোহোৱাবিলাকে চাকৰিয়ে পাইছে ধন নোহোৱাবিলাকে ধন হৈছে সন্তান নোহোৱা মনোবাঞ্ছা পূৰ্ণ হৈছে মনোবাঞ্ছা পূৰ্ণ হৈছে ইয়াত আমি প্ৰথম দিনাখন যেতিয়া আমি পুৱাই ইয়াত জুইটো আমি সূৰ্যৰ পৰা সংগ্ৰহ কৰা হৈছে এই সংগ্ৰহ আমি জুইটো কেনেকৈ কৰিছোঁ এইটো ক'ব নেকি প্ৰথম দিনাখন আমাৰ সূৰ্যৰ পৰা সূৰ্যাগ্নি গ্ৰহণ হোৱা নাছিলে দ্বিতীয় দিনাখন সূৰ্যৰ পৰা সূৰ্যাগ্নি গ্ৰহণ কৰা হৈছে আৰু সূৰ্যাগ্নি গ্ৰহণ কৰাৰ পিছতে হোমযজ্ঞ আৰম্ভ হৈছে আৰু আমাৰ এতিয়া সূৰ্য আছে 1 অযুত আহুতি দিয়া হৈছে আৰু আজি সেই আহুতি সমাপন হৈছে সেই জুইয়ে আজি শেষ হ'ব আজি সেই জুইয়ে শেষ হ'ব থেংক ইউ ধন্যবাদ জনাইছোঁ প্ৰসাদ পাতি যোগাৰ কৰিছোঁ এতিয়া আমি প্ৰসাদস্থলীলৈ গৈ আছোঁ চাওক প্ৰসাদৰ লাইনত ইমান ধুনীয়াকৈ প্ৰসাদ হেৰি কৰিছোঁ অজস্ৰ দোকান 19 তাৰিখ আৰম্ভ হৈছিলে আজি 1 তাৰিখ মহাযজ্ঞখন 19 তাৰিখ আৰম্ভ হৈছিলে আজি 1 তাৰিখ মানুহে দিছোঁ মেইন ৰভাখন ইয়াতে বস্তু বনাইছে মই এইটো আপোনালোক দেখুৱাইছোঁ এতিয়া চৰাই বনাইছে চৰাইটো মই আপোনালোক দেখুৱাই চাই লাগিব আপোনালোক চেল্ফি পইণ্ট কৰি দেখুৱাইছোঁ ইয়াত চেল্ফি মানে এটা পৰা লাগি গৈছে তাক মই এইটো মই দেখুৱাইছোঁ আপুনি চাই এভেইলেবল চেল্ফি পইণ্ট তাত চেল্ফি পইণ্ট কৰি এটা ভৰা লাগি গৈছিলে কিন্তু মই ইয়াতে আপোনাৰ চেল্ফি পইণ্টটো কেতিয়াও দেখিছোঁ ইমান ধুনীয়া লাগিছে আৰু কমেণ্ট কৰি যাওঁ নাৰিকল ৰেডি কৰি ৰখা আছে নাৰিকল আৰু ঘিউ চাওক কি মই দেখুৱাইছোঁ প্ৰত্যেক নাৰিকল আৰু ঘিউ চাকি ধূপ আৰু নৱগ্ৰহৰ কাৰণে 9টা চাকি ল'ব লাগে আৰু নাৰিকল এটা আহুতিৰ কাৰণে আৰু ঘিউ নাৰিকল দেখুৱাইছে আজি ভিডিঅ'টি মানে নেক্সট অন্য ভিডিঅ'লৈ যাম চাই থাকোঁ থেংক ইউ